মই শ্ৰদ্ধাই মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰীৰ আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ ওয়েলকাম কৰিছোঁ। যিহেতু আমৰ সিজন গতিকে মই ভাবিলোঁ আজি আপোনালোকৰ কাৰণে মই আমেৰে বনোৱা এটা লাড্ডু ৰেচিপি শ্বেয়াৰ কৰোঁ বুলি আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেনেহ'লে বলক পলম নকৰোঁ ৰেচিপি সেইটো ষ্টাৰ্ট। এতিয়া আমৰ যিটো লাড্ডু সেইটো বনাবৰ কাৰণে মই লৈছোঁ এইটো আম পকা আম। তো আপোনালোকে যিমানখিনি বনায় সেইটো হিচাপত আপোনালোকে ললে হল। তো এতিয়া মই এটো ধুনিয়াকে কাটি ইয়াৰ মই পাল্প বনাই লম। তো এতিয়া আপোনালোকে ইয়া দেখিলে মই ম্যাঙ্গোটো ধুনিয়াকে মই পাল্পখিনি কৰি ললো। এতিয়া আমি লাডু বনোৱাৰ নেক্সট প্ৰসেসটো স্টাৰ্ট। তো এতিয়া মই ম্যাঙ্গোৰ লাডুটো বনাবৰ কাৰণে এয়া কেৰাহীত দি দিছো গাখীৰ। এয়া মই সৰু গ্লাছ এটা দি 3 গ্লাছ গাখীৰ লৈছো। আপোনালোকে যিমান বনাই সেইটো হিচাপত ললে হল। এতিয়া এই গাখীৰখিনি মই ভালকে উতলাই লম। তো এয়া আপোনালোকে দেখিছে মোৰ গাখীৰখিনি উতলি আছে ধুনিয়াকৈ। এতিয়া মই ইয়াতে এড কৰিম অলপমান ইলাচি গুড়া ফ্লেভাৰৰ কাৰণে, যাতে ফ্লেভাৰটো ভাল হয়। আৰু ইলাচি গুড়াখিনি দিয়াৰ পাছত অলপ সময়ৰ পাছত মই ইয়াতে এড কৰিম নাৰিকল। সো এতিয়া মোৰ ইলাচিখিনিও দিয়া হৈ গৈছে আৰু এতিয়া মই ইয়াতে দিম নাৰিকল। মই এখিনি ড্ৰাই নাৰিকল লৈছো। আপোনালোকে যেনেকৈ নাৰিকল লাডু বনাওঁতে গাখীৰত নাৰিকলখিনি সিজাই লয় ঠিক একেই প্ৰসেস। এখিনি মই এতিয়া লাডুটোৰ ফিলিংছখিনি বনাই আছো। তো লাডুটো ইয়াৰ পিছত বনাম। তো ফাৰ্ষ্টত মই ফিলিংছখিনি বনাই লম। তো এখিনি মই এতিয়া লৰাই থাকিম অলপ সময়। তো এতিয়া যেহেতু মোৰ নাৰিকলখিনিও দিয়া হৈ গৈছে, এতিয়া মই ইয়াতে এড কৰিম চেনি। তো সোৱাদ অনুসৰি চেনি দি দিলে হল। তো মই 4 চামুচ চেনি এড কৰিলো। তাৰ পাছত মই এতিয়া ইয়াতে এড কৰিম অলপমান বাদামৰ গুড়া। আপোনালোকে কাজু ল'ব পাৰে বা আলমণ্ডছ ল'ব পাৰে। মই পিনাটছ লৈছো, নৰ্মেল যিটো বাদাম আহে, আৰু গুড়া কৰি মই ইয়াতে দি দিছো। সো এয়া আপোনালোকে দেখিছে যে মোৰ গাখীৰৰ পৰিমাণটো এতিয়া কমি আহি লাহে লাহে ঠিক হৈ আহিছে। আৰু অলপ সময়ৰ পাছত এইখিনি দি আমি ধুনিয়াকে লাডু বনাই ল'ব পাৰিম। আৰু গোন্ধটো বহুত বেছি ধুনিয়া, কাৰণ যেহেতু ইয়াতে আমি ইলাচি পাউডাৰ এড কৰিছো সেইকাৰণে। তো সেইকাৰণে মই ধুনিয়াকে আৰু অলপ সময় এইখিনি এনেকে হেতা দি লৰাই থাকিম। আপোনালোকেও হেতা দি লৰাই থাকিব সঘনাই, নহলে কেৰাহীটো তলত লাগি যাব পাৰে। তো এতিয়া আপোনালোকে দেখিছে মোৰ নাৰিকলখিনি হৈ গৈছে। এইখিনি এতিয়া মই ধুনিয়াকে নমাই এটা বাটিত নমাই লম আৰু ঠাণ্ডা হ'ব দিম। তাৰ পাছত এইখিনি দি মই বনাম সৰু সৰুকৈ লাডু। আৰু মই বাৰে বাৰে কৈ আছো যে নাৰিকলৰ যিটো কনসিস্টেন্সি সেইটো এনেকৈ ৰাখিব লাগিব যাতে লাডু ধুনিয়াকৈ বনি যায়। ইয়াতকৈ পনীয়া কৰিলে লাডু যিহেতু নবনিব, তো সেই কথাটো আপোনালোকে মনত ৰাখিব। তো এতিয়া এইখিনি মোৰ হৈ গৈছে আৰু এইখিনি মই এতিয়া বাটি এটালৈ ট্ৰান্সফাৰ কৰিম। এয়া আপোনালোকে চাব পাৰে মোৰ যিখিনি নাৰিকল আছিলে সেইখিনি মই নমাই ললো। আৰু এতিয়া মই এইখিনিৰে সৰু সৰুকৈ লাডু বনাই যাম, একদম সৰু সৰু, কাৰণ আমি যিটো আমৰ লাডু বনাম তাত আমি ভিতৰত এইটো ফিলিং হিচাপে দিম। তো সেইকাৰণে সৰু সৰুকৈ লাডু বনাই যাম।
সো এয়া আপোনালোকে চাব পাৰে মোৰ এতিয়া যিখিনি লাডুটোৰ ভিতৰত দিবলগীয়া ফিলিংছ সেইখিনি মই বনাই ললোঁ মই সৰু সৰুকৈ লাডু এনেকৈ বনাই লৈছোঁ এতিয়া আমি যাম নেক্সট প্ৰচেছত যিটো মই মেইন লাডুটো বনাম মানে আমৰ যিটো লাডুটো ইয়াৰ যিটো বাহিৰৰ কভাৰটো সেইটো বনাম তো আহক সেইটো তেনেহ'লে ৰেডি কৰোঁ এতিয়া আকৌ পুনৰ মই কেৰাহীটোত এয়া গাখীৰ দিছোঁ মই 2 গিলাচ গাখীৰ দি দিছোঁ ইয়াত আপোনালোকে যিমান খায় সেইটো পৰিমাণৰ হিচাপত দিলেই হ'ল আৰু এতিয়া আকৌ এই গাখীৰখিনি আমি পগাব লাগিব ভালকৈ অলপমান উতলিলে তেতিয়া আমি ইয়াৰ যিখিনি ইনগ্ৰেডিয়েন্টছ সেইখিনি আমি ইয়াতে এড কৰিম তো এতিয়া মোৰ গাখীৰখিনি উতলি আহিছে তো এতিয়া মই অলপমান ফ্লেমটো কম কৰি দিম আৰু এতিয়া ইয়াতে মই এড কৰিম চেনি এয়া মই পাউডাৰ চুগাৰ লৈছোঁ চেনিখিনি দি দিম ধুনীয়াকৈ আপোনালোকে নৰ্মেল চেনিও এড কৰিব পাৰে মোৰ তাত পাউডাৰ চুগাৰ আছিলে গতিকে মই সেইকাৰণে এড কৰি দিছোঁ আৰু এতিয়া হেতাখন দি ভালকৈ লৰাই দিম আৰু এতিয়া ইয়াত আমি এড কৰিম এয়া হৈছে নাৰিকলৰ গুড়া আপোনালোকে মাৰ্কেটত ইজিলি কিনিব পাই যাব তো এইখিনি মই এতিয়া ইয়াতে দি দিম আৰু ধুনীয়াকৈ লৰাই থাকিম এতিয়া আপোনালোকে হাতটো এৰাই নিদিব নহ'লে ধৰি যাব পাৰে গতিকে এইখিনি অকণমান ঠিক হোৱালৈকে আমি ভালকৈ লৰাই থাকিম আৰু ইয়াতে একো দিব নালাগে অলপ সময়ৰ পাছত আমি যিখিনি মেংগো পাল্প ৰাখিছিলোঁ সেইখিনি আমি ইয়াতে এড কৰিম এতিয়া মোৰ নাৰিকল আৰু গাখীৰখিনি পকোৱা হৈ গৈছে এতিয়া মই ইয়াতে দি দিম আমি এইখিনি যিখিনি আমৰ পাল্প বনাই ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু ধুনীয়াকৈ মিক্স কৰি দিম সো এতিয়া আপোনালোকে চাব পাৰে মই যিখিনি আমৰ ডো বনাইছিলোঁ সেইখিনি মই এনেকৈ লৈ আনিছোঁ আপোনালোকে কনসিষ্টেন্সিটো এনেদৰে ৰাখিব তো এতিয়া ইয়াৰ পৰা মই অলপ অলপকৈ লৈ যিকিটা লাডু সেইকিটা ৰেডি কৰিম তো ফাৰ্ষ্টত মই হাতেৰে মাৰি অলপমান এনেদৰে কৰি ল'ম তাৰপিছত যিকিটা মই সৰু সৰু লাডু বনাই থৈছিলোঁ সেইকিটা এনেকৈ মাজত অলপ সুমুৱাই দিম সুমুৱাই পেলাই এইখিনি ধুনীয়াকৈ ফিল আপ কৰি দিম তো এইটো আপোনালোকে চাব পাৰে মোৰ ফাৰ্ষ্ট লাড্ডুটো ৰেডি হৈ গ'ল আৰু এইটো মই এতিয়া ট্ৰেখনত ৰাখি দিম এনেদৰে এতিয়া আকৌ মই মোৰ নেক্সট লাড্ডুটো বনাই ল'ম সো এতিয়া আপোনালোকে দেখিলে মোৰ মেংগোৰ লাড্ডুকিটা ৰেডি হৈ গ'ল এতিয়া মই ইয়াতে কৰিম গাৰ্নিচিং তো গাৰ্নিচিঙৰ কাৰণে এয়া মই অলপমান যি নাৰিকলৰ গুড়া আছিলে সেইখিনি ৰাখি দিছোঁ এখন চাকনি ল'ম আৰু চাকনিখনেৰে ওপৰত লাহে লাহে চাকি দিম সো হে ভিউৱাৰ্স এয়া আপোনালোকে দেখিলে মোৰ আমৰ লাড্ডুকিটা ৰেডি হৈ গ'ল আপোনালোকে যদি বিচাৰে তেনেহ'লে লাড্ডুকিটা অলপ সময়ৰ কাৰণে ফ্ৰিজতো ৰাখি দিব পাৰে তো আশা কৰিলোঁ আজিৰ যিটো আমৰ লাড্ডু ৰেচিপি সেইটো চাই আপোনালোকে ভাল পালে তেনেহ'লে এটি নতুন ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে হাঁহি থাকক সুস্থ থাকক আৰু মনত ৰাখিব লাভ ইয়োৰছেল্ফ হমেশা